সকল কি খবৰ আজি আপোনালোকক দেখাব ওলাইছো আমাৰ গাঁৱৰ পৰিৱেশ তো ৰ'দত আমাৰ গাঁৱত মানুহবোৰে কি কৰি থাকে আপোনালোকক দেখুৱাই আছো বৰ্তমান ফ্ল্যাশব্যাক বমাই গৰমত কেনেকুৱা লাগিছে থাকি বমাই ক'ব বমাই কিবা এটা কওঁ আকৌ গৰম কেনেকুৱা লাগিছে গৰমত থাকিবা নোৱাৰা চৰকাৰে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি কয় এতিয়া গৰমত চৰকাৰে এতিয়া কি কৰে বুলি কৈ আছে এতিয়া ঠাণ্ডা এটা খুৱাই দিব লাগে হয় না নহয় বিজেপি চৰকাৰে এয়া দেখা নাই পোৱালি পথাৰ লৈ একেবাৰে পুৱা স্পেড সহ খাই আছে হিমন্ত বিশ্ব শৰ্মাই দেখিছিনা নে নাজানো আৰু এয়া দোকানত বহি ইমান গৰমত আলাই বিচাৰে और अभी तो रुको क्लाइमैक्स अभी बाकी আৰু কিবা ক তোৰ দাঁতকেইটা কি হ'ল চাং চাং দাঁতকেইটা কেনেকে ভাঙিল দাঁতকেইটা হিমন্ত বিশ্ব শৰ্মা খুৱাই দিবা বুলি और अभी तो रुको क्लाइमैक्स अभी बाकी দিব আকৌ ভালকে ক তেতিয়াহে দাঁতকেইটা খুৱাই দিবি ক হিমন্ত মামা বুলি কৈ দিবি আৰু আমাৰ আহি আছে আমাৰ গাঁৱৰ ডেকা ল'ৰা এই গৰমত কাম কৰি আহিছে দাদা ৰ'বচোন কথা এটা সুধো পৰা বাচিবলৈ আমি ক'ত আহিছোঁ গম পাইছেনে আপোনালোকে এই খোলা মঞ্চ চাওক পূৰা গছৰ তলত চেগুনৰ তলত আপোনালোকে এনেকুৱা অনুভৱ কৰিব নোৱাৰিব যে আমি গাঁৱত টাউনত এনেকৈ মানে য'তে প'তে ঘূৰি ফুৰে না আমি এতিয়া গছৰ তলত পূৰা আৰামত আছোঁ ই মানে ইউটিউব চেনেল এটা বনাব মানে তাকে মানে তাক কৈ দিবা আহিছোঁ আৰু কি কয় আৰু মানুহটো কি খুৱাই আৰু কি খুৱাবি এতিয়া কি খুৱাম চাহ খুৱাই লৈ আহিলোঁ চাহ নহ'ব নহয় গধূলিটো হ'ব লাগিব আৰু কি কয় ৰাইছে চুলুলুলু